মুহূৰ্তত শিক্ষকসকলৰ বাবে ভাল খবৰ, আমাৰ শিক্ষক সমাজসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্ম পিন্ধিব লাগিব, অকল এইটোৱেই নহয়, শিক্ষকসকলেও ইউনিফৰ্ম অথবা স্কাৰ্ট পিন্ধিব লাগিব। চাওক আমাৰ মুহূৰ্তত এটা ব্ৰেকিং নিউজ, শিক্ষকসকলৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰী নহয়, শিক্ষকৰ বাবেও থাকিব ড্ৰেছ কোড। বিদ্যালয়ৰ শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এক বিশেষ ড্ৰেছ কোডৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শিক্ষকসকলৰো থাকিব ড্ৰেছ কোড। আপোনালোকে চাব পাৰিছে স্ক্ৰীনত, ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা। আপোনালোকে চাব পাৰিছে টি চাৰ্ট জিন্স পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ শিক্ষকসকলে। এই মুহূৰ্তত এটা ভাল খবৰ শিক্ষকসকলৰ বাবে। শিক্ষক সমাজৰ বাবে এটা শিক্ষকে পিন্ধিব লাগিব ফৰ্মেল চাৰ্ট অথবা পেণ্ট। শিক্ষকসকলৰ বাবে আৰু এটা ভাল খবৰ, শিক্ষয়িত্ৰীয়ে পিন্ধিব লাগিব মেখেলা চাদৰ চুৰিদাৰ শাৰী। শিক্ষয়িত্ৰীসকলে পিন্ধিব লাগিব কি পিন্ধিব লাগে নিয়ম কৰিছে। অতিৰঞ্জিত সাজ পোছাক পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ, অৰ্থাৎ অতি সাৰ সজ্জা পিন্ধি আহিব লাগিব শিক্ষকসকলে। পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখি বিদ্যালয়লৈ আহিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে। পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখি বিদ্যালয়লৈ আহিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকল। আৰু কাৰ্যকৰী হোৱাকৈ প্ৰতিখন জিলাৰ বিদ্যালয়লৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। আপোনালোকক বিগ ব্ৰেকিং নিউজ মোৰ ফালৰ পৰা বিদ্যালয়ৰ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে গুৰু নিৰ্দেশনা। সেই নিৰ্দেশনাটো হৈছে এতিয়াৰ পৰা কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, এতিয়াৰ পৰা শিক্ষকৰ বাবেও থাকিব ড্ৰেছ কোড। বিদ্যালয়ৰ শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই বিশেষ ড্ৰেছ কোড। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। টি চাৰ্ট জিন্স পিন্ধি আহিব নোৱাৰিব কোনো শিক্ষক বিদ্যালয়লৈ। শিক্ষকে পিন্ধিব লাগিব ফৰ্মেল চাৰ্ট আৰু পেণ্ট। আৰু শিক্ষয়িত্ৰীসকলে মেখেলা চাদৰ চুৰিদাৰ আৰু শাৰী পৰিধান কৰিব লাগিব। আৰু অতিৰঞ্জিত সাজ পোছাক পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ। পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখি বিদ্যালয়লৈ আহিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকল। আৰু কাৰ্যকৰী হোৱাকৈ প্ৰতিখন জিলাৰ বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। অতিৰঞ্জিত সাজ পোছাক পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ শিক্ষক শিক্ষয়িত্ৰীসকলে। অতিৰঞ্জিত সাজ পোছাক পিন্ধি আহিব নোৱাৰিব। বিগ ব্ৰেকিং নিউজ আমাৰ ফালৰ পৰা। পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ আৰু এই খবৰটো অতিকৈ জৰুৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে, কিয়নো এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীয়ে নহয়, এতিয়াৰে পৰা শিক্ষকৰ বাবেও বিদ্যালয়ত থাকিব ড্ৰেছ কোড। বিদ্যালয়ৰ শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিশেষ ড্ৰেছ কোড। টি চাৰ্ট জিন্স পিন্ধি কোনো শিক্ষকে বিদ্যালয়লৈ আহিব নোৱাৰিব। ফৰ্মেল চাৰ্ট আৰু পেণ্ট পিন্ধিব লাগিব শিক্ষকে। আৰু শিক্ষয়িত্ৰীসকলে পৰিধান কৰিব লাগিব মেখেলা চাদৰ চুৰিদাৰ আৰু শাৰী। অতিৰঞ্জিত সাজ পোছাক পিন্ধি কোনো শিক্ষক শিক্ষয়িত্ৰী আহিব নোৱাৰিব বিদ্যালয়লৈ। পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখি বিদ্যালয়লৈ আহিব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকল। আৰু কাৰ্যকৰী হোৱাকৈ প্ৰতিখন জিলাৰ বিদ্যালয়লৈ নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষয়িত্ৰীসকলৰ ড্ৰেছ কোড নিৰ্ধাৰণ কৰিছে। টি চাৰ্ট জিন্স পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ। এটা ভাল কাম কৰিছে ৰাজ্য চৰকাৰে, শিক্ষা বিভাগে। শিক্ষক শিক্ষয়িত্ৰীসকলে অমাৰ্জিত পোছাক পিন্ধি আহিব নোৱাৰিব, মাৰ্জিত পিন্ধি আহিব লাগিব। ভাল খবৰ, শিক্ষয়িত্ৰীয়ে পিন্ধিব লাগিব মেখেলা চাদৰ চুৰিদাৰ